তো হ্যালো গাইস, আজি আমার ঈশানৰ বাৰ্থডে। তো এই বাৰ্থডেৰ কাৰণে আমি ঘৰতে এখন নৈবদ্য আগবঢ়াম বুলি ভাবিছোঁ। সেইকাৰণে আমাৰ মায়ে আৰু আমাৰ খুৰীনে মানে হেৰি কৰি আছে, ৰেডি কৰি আছে আমাৰ নৈবদ্যৰ কাৰণে। তো গাইস, বাৰ্থডে আমাৰ 5 ইয়াৰ্ছ হ'ব এতিয়া ঈশান। তো সেইকাৰণে আমি অলপ ঘৰতে নৈবদ্য কৰিম। তো গাইস, আৰু ৰাতি অলপ প্ৰগ্ৰেম আছে, ৰাতি মানে ভাবিছোঁ অলপ কেক কাটিম বুলি। তো এনেকৈ তাৰপিছত মই আৰু এই কৰিলোঁ, মানে বেলুন চেলুন ফুৰাই ৰেডি কৰি থলোঁ। আৰু এইফালে আমাৰ পিজুছৰ কাৰণে বাৰ্থডে গিফ্ট লৈ আহিছে, পিজুছ ঈশানৰ কাৰণে বাৰ্থডে গিফ্ট লৈ আহিছে পিজুছে আমাৰ ভাগিনটোৱে। তো বাৰ্থডে গিফ্টটো আমাৰ ঈশানক দিব এতিয়া, সেইকাৰণে অলপ ভিডিঅ' কৰি ৰাখি থলোঁ আৰু মই গাইছ। আৰু কি আছিল বাৰ্থডে গিফ্টটো আপোনালোকে নিশ্চয় গম পাব। ইয়াতে আছে চেণ্ডেল একযোৰ আছিল, আমাৰ ঈশানৰ কাৰণে লৈ আহিছে চেণ্ডেলযোৰ গাইছ। তো এয়া কেক ৰেডি হৈ গ'ল, কেকটো কাটিবৰ কাৰণে এতিয়া আমি ৰেডি কৰি আছোঁ। আৰু বৰ্তমান ঈশান খুচ এনেকৈ অলপ সাজাইছোঁ আৰু বেছি নাই, তথাপিও এনেকৈ অলপ নিয়মটো কৰিছোঁ আৰু বেলেগ একো নাই। বিশেষ একো ব্যৱস্থা কৰা নাই, যদিও চাহ খোৱালোঁ অলপ। তো প্ৰসাদ হৈ গ'ল, আমাৰ ঈশানে কাটিব কেক। কেক কাটাৰ কাৰণে সমীৰণ পূৰা খং উঠি আছে। আমাৰ ইফালে চব ঘৰৰ মানুহবিলাক আছে, আমাৰ আৰু ভাগিনকেইটা আছে, লগতে আমাৰ মামাৰ ল'ৰাকেইটা আছে লগত। এয়া আমাৰ ৰেডি হৈ গ'ল আমাৰ ঈশান পূৰা এনেকৈ কেক কটা হোৱা বুলি ধৰিলোঁ। আৰু হোৱা কাৰণে এতিয়া কোনোবাক খুৱাই দিয়া হোৱাৰ পিছত আৰু বিশেষ প্ৰগ্ৰেম নাই, এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো গাইছ। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। আৰু আমাৰ ঈশানৰ বাৰ্থডে কাৰণে শুভেচ্ছা জনাব আৰু ঈশানৰ অলপ আশীৰ্বাদ কৰিব আপোনালোকে। স্কিপ নকৰাকৈ অলপ চাই দিলে